হাই বন্ধুসকল, মই প্ৰসেনজিৎ PNC কুকিং কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ কি জানে, এয়া চাওক, কেঁচা কঁঠালৰ চব্জি বনাম আজি। বহুতে জানেই কঁঠাল কাটিব হ'লে হাতত মিঠাতেল লগাই ল'ব লাগে। যিসকলে নাজানে মিঠাতেল কটাৰী আৰু হাতত লগাই ল'ব। এনেদৰে কাটি ল'লোঁ। এতিয়া মই টুকুৰা টুকুৰিকৈ কাটি ল'ম। এতিয়া মই কঁঠাল যিহেতু কাটিম, ইয়াতে মই পানী দিলোঁ, অলপমান হালধি দি দিম। তেতিয়া মানে কি হ'ব, যেতিয়া কঁঠালৰ টুকুৰাখিনি ৰাখিম তেতিয়া ক'লা নহ'ব। মিডিয়াম চাইজৰ আলু দুটা লৈছোঁ। এতিয়া মই 4 পিচ কৰি ল'ম, এটা এটা আলু, মানে মাংসত দিয়া নিচিনা কৰি ল'ম আৰু। ধুই ৰখা কঁঠাল আৰু আলুখিনি মই কুকাৰত ঢালি ল'লোঁ। পানীও দি দিম আৰু অলপ পানী দি দিছোঁ। ফ্লেভাৰৰ কাৰণে মই লং 4টা, ইলাচি 4টা আৰু 5 টুকুৰ মই ডালচেনি টুকুৰা দিছোঁ। এচামুচ হালধি গুড়ি দিলোঁ, এচামুচ নিমখ দিছোঁ, মিলাই লৈছোঁ। মিডিয়াম ফ্লেমত মই 3টা চিটি মাৰি ল'ম। 4টা পিঁয়াজ কাটি ল'লোঁ মিডিয়াম চাইজৰ। 1.5 ইঞ্চি আদা দিছোঁ। চাইজৰ 3টা নহৰু লৈছোঁ, বিলাহী 2টা। এইখিনি গোটেইখিনি মই কাটি ল'ম আৰু আদা আৰু নহৰুখিনি মই থেতেলিয়াই ল'ম। তিনিটা জলকীয়া দিছোঁ মই, থেতেলিয়াই ল'ম। পুৰা ধুনীয়াকৈ সিজি গৈছে। কেৰাহী পাতি ল'লোঁ, মই মিঠাতেল দি দিম। তেল গৰম হৈ গ'ল, এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দি দিম। নিমখ দিলোঁ মই, সিজাওঁতেও মই নিমখ দিছিলোঁ, সেইটো কাৰণে মই এতিয়া কমকৈ দিছোঁ। পিঁয়াজ ভাজি মোৰ হৈ গ'ল, এতিয়া মই কাটি ৰখা বিলাহী দি দিম। থেতেলাই ৰখা আদা নহৰুখিনি দি দিম।
ভালদৰে ভাজি ল'ম। ভজা হৈ গ'ল। এতিয়া মই সিজাই ৰখা কঁঠাল আৰু আলু দি দিম। হালধি দিছোঁ 1 চামুচ, জিৰা গুড়ি 1.5 চামুচ, ধনিয়া গুড়ি 1.5 চামুচ, গৰম মছলা গুড়ি 1/2 চামুচ। ভালদৰে এতিয়া মই ভাজি ল'ম। অলপ মই পানী দিম যাতে কেৰাহীত লাগি নধৰে। মই ডালচেনি লৈছোঁ, মই 5 টুকুৰো, ইলাইচি 5টা, লং 4টা, শুকান জলকীয়া 2টা দিছোঁ। জ্বলা হ'লে ভাল লাগে। আপোনালোকে জ্বলা যদি বেছি নাখায় তেন্তে শুকান জলকীয়াটো স্কিপ কৰিব পাৰে। গৰম মছলাখিনি এতিয়া মই অলপ কোমলিব দিম। মই পটাত পিচি ল'ম। মছলাৰ সৈতে মোৰ ভাজা হৈ গ'ল। এতিয়া মই পানী দি দিম। ডাঙৰ কাপোৰে মই 1.5 কাপ মই পানী দি ল'লোঁ, যিহেতু মই গ্ৰেভি বনাম। যদি আপোনালোকে জোল বনায় তেন্তে অলপ পানী বেছিকৈ দিব। 10 মিনিট মই মিডিয়াম ফ্লেমত উতলিব দিম। পিচি ৰখা গৰম মছলা দি দিম। আৰু মই 5 মিনিট হ'ব দিম। কঁঠালৰ চব্জি হৈ গ'ল। এতিয়া মই নমাই ল'ম। যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু নতুন ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম। ধন্যবাদ।